সদৌতি অসমীয়া ৰাইজক এটাই অনুৰোধ জনাম যে আমাৰ যিখিনি কলা কৃষ্টি সংস্কৃতি আছে এইখিনি আজি আমাৰ ডেকা চামৰ মাজত এইবিলাক নাইকিয়া হৈ গৈছে। গতিকে আমি আমাৰ যিখিনি আপুৰুগীয়া সম্পত্তি, যিখিনি আমাৰ কলা কৃষ্টি গুৰুসকলে আমাক অৱদান দি গৈছে, সেইখিনি যাতে আমি নৱপ্ৰজন্মৰ মাজত আজি আমি বিলাই দিব পাৰোঁ বা আমাৰ সংস্কৃতিখিনি জীৱিত কৰি ৰাখিব পাৰোঁ, সেইটো আমি প্ৰয়াস কৰিব লাগে। আৰু এইটো ক্ষেত্ৰত সকলো অসমীয়াবাসীয়ে এই ক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে। এইখিনিয়ে মোৰ আহ্বান।